ভয়ানক ৰূপ দেখি আহিলোঁ মই নাজিৰাত এই মানে কিছুমানে আকৌ পানীত সোমাই আছে। নমস্কাৰ ৰাজ্য বহলীয়া দেখিছে নহয় আমাৰ ঘৰলৈ অহা যোৱা কৰা ৰাস্তাত পানী কিমান হৈছে আৰু জানৰ পৰাও ৰাস্তাত পানী সোমাইছে। তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আজি অকণমান কমিলে, অকণমান মানে বহুতেই কমিলে, এতিয়া নাইয়ে ৰাস্তাৰ ওপৰত হৈছে। ইয়াত মানে কালি যেতিয়া পানী সোমাইছিলে কালি ৰাতিয়ে সোমাইছে, যোৱা পৰহিদিনাখনৰ ৰাতি এইডোখৰ পৰা আপোনাৰ ধৰি সেইয়ালৈকে মানে আপোনাৰ এইডোখৰ পৰা দেখিছে নহয়, এইডোখৰ পৰা সেইয়ালৈকে আমাৰ পানী উঠিছে। যেতিয়া মানে পানী হয় এয়া দেখিছে, ইয়াতো কমি এয়া হেৰি দেখিছে জানৰ পানী ইমানমান পানী হৈ গৈছিলে। মানুহজনে ৰাতিয়ে উঠি বজাৰৰ পৰা বস্তু পাতি লৈ আমাৰ মানে গম পায় শিৱসাগৰবাসীলৈ বান সাহাৰ্য দিবলৈ গৈছিলে। এয়া পানী মানে আপোনাৰ বহুত মানে বাইকখনৰ চকা লুকাই গৈছিলেগৈ, সেয়া পাৰ হৈ পেলানি খালি সাহাৰ্য দিব গৈছিলে। এতিয়া মানুহ দুখত পৰি থাকিলে যাবই লাগিব যিমান মানে পানী হ'লেও। আমাৰ এতিয়া অহা যোৱা ৰাস্তাত মানে প্ৰত্যেক বছৰ সোমাই, যেইবাৰ মানে বৰষুণ দিলে সোমাই এইটো ৰাস্তাত পানী দেখিছে নহয় আপোনাৰ মানে যেতিয়া সোমাই। এতিয়া শুকালে মানে পৰহিদিনাখন ৰাতিয়ে পানী সোমাইছিলে, আজি শুকালে। তথাপিও মানে এইবোৰ দিছে ইমান দখৰলৈকে পানী হৈছিলে, সেইডোখৰ পৰা ইমান দখৰলৈকে পানী হৈছিলে। আৰু ইয়াৰ জানৰ চব গতি কি হৈ আছে দেখোন আমাৰ ইয়াৰ ঘৰলৈ যোৱা ৰাস্তাটোতে মানে। তথাপিও মানে মানুহজনে ৰাতিপুৱাই উঠি মানে পানী নেওচি মানে যিমান কম আমাৰ একো হৈছে একো হেৰি নাই, সিহঁতৰ কিমান যে কি হৈছে ঠিক নাই। মানুহজনে আহি কৈছেহি, মোৰ শুনিয়ে মানে গাৰ শিৰত ওলাই গৈছে। তথাপিও আকৌ যদি আমাক ৰাইজে আপোনালোকে সহায় সহযোগ কৰে মেলে তেতিয়া আকৌ যোৱা হ'ব। এইবাৰ ভিডিঅ' কৰি আনিম বুলি ভাবিছোঁ যদি মই যোৱা হয়। মানুহজন গ'লে মানুহজনৰ মানে ভিডিঅ' কৰি ইমান লাভ নাই, কৰিঅনা নহ'ল। এইডোখৰ দেখিছে নহয় আমাৰ ঘৰলৈ যোৱা আছে, সেইকাৰণে আপোনালোকক মানে ভিডিঅ' দিব পৰা নাই তাৰ। তথাপিও মানে লগৰজনে ভিডিঅ' কৰি আনিছিলে, মই বোলো ভিডিঅ'টো বিচাৰিবাচোন বোলো, ভিডিঅ' কৰি আনিছিলে যদি ৰাইজক দেখুৱাব লাগিব তোমালোকে কি কৰিলা, ক'ত গ'লা, কি কি দেখি লাগে মোক দিবাচোন। এনেকৈ কৈছোঁ দেখুৱাম বোলো ৰাইজক। যদি মই যোৱা হয় মানে আপোনালোকক ভিডিঅ' কৰি দেখুৱাম বাৰু। এতিয়ালৈকে বাৰু কোনো আমাক সহায় কৰা নাই সিহঁতক দিবৰ কাৰণে। আমাক পইচা পাতি নালাগে, আমাক পইচা দিব নালাগে, বস্তু দিব পাৰিলে মানে বস্তুহে দিব লাগে। পইচা পাতি আমাক প্ৰয়োজন হোৱা নাই, মানে বস্তু দিলে মানে ভাল, কাৰণ মানে একো মানে তাৰ লগত কোনো একো ক'বলগীয়া নাথাকে। আৰু হেৰি বস্তু পাতি আনিলেও মই ঘৰৰ পৰা ভিডিঅ' দিব নোৱাৰোঁ, কাৰণ বস্তু পাতি আমাৰ ঘৰলৈ আনিব নোৱাৰে, আনিলে মানে তিনিআলি দোকানতে থৈ আহিব লাগে। কাৰণ এইডোখৰ পানী আপোনাৰ যেতিয়া বৰষুণ দিয়ে আপোনাৰ এই ৰাস্তাটো সম্পূৰ্ণ বুৰি যায়। আজি একেবাৰে নাইকিয়া হ'ল, কালি পৰহি ৰাতি মানে পানী উঠিছে, যিমানটো মানে হৈছে আপোনাৰ মানুহ বুকু পায়গৈ যেতিয়া পানী হয়। আহকচোন শিৱসাগৰ নাজিৰাবাসী কি বিপদত পৰিছে মানুহজনৰ মুখেৰে শুনো। বেয়াও লাগিব মানুহ দেখি, মানে দুখ লাগিব, মানে বেয়া লাগে। মই চবতকৈ সেইবোৰ পৰা ঠিকে ইমান ভয়ানক ৰূপ দেখি আহিলোঁ মই নাজিৰাত। এইটো সেইফালেদি গৈছিলোঁ, এই অগ্নিনাভ মন্দিৰটোৱেদি গৈছিলোঁ মানে। সেইফালে অগ্নিনাভ মন্দিৰ গৈ মানে আমি সেইফালে ভিতৰফালে সোমাই গৈছিলোঁ। সেইফালে দেখি পানি মানে তই এনেকুৱা লাগি গ'ল, কাক দিবি তই মোৰচোন তই কাক দিবি, মই এইটোৱে ক'লোঁ। তই কাক দিবি, মই এইটোৱে ক'লোঁ। তই মই তোক দিলোঁ আৰু ওচৰত বাকীখিনি কোনে দিব, এনেকুৱা মানে। চবেই মানুহৰ মুখলৈ চাই থাকে, আকৌ চব মানুহে মানুহৰ মুখলৈ চাই আছে। কোনোবাই হেলমেট লগাই গৈছে, কোনোবাই হাফ পেণ্ট লগাই গৈছে, কোনোবাই বাইকখন লৈ সোমাই গৈছে, সেই চবকে চাই মানে সেনেকুৱা সাহাৰ্য মানে। সিহঁতক খোৱা সাহাৰ্যটোহে দিছে, ঘৰৰ যিখিনি বয় বস্তু লোকচান হ'ল সেইখিনিতো দিব নোৱাৰে যিমান যি হ'লেও। আলু দিছে, কোনোবাই তেল দিছে, কোনোবাই চাউল দিছে, সেইকেইটা এতিয়া বৰ্তমানে খালি গোটেই ঘৰৰ গোটেই সমস্তই লৈ গুচি গ'ল। কাপোৰ কানি পৰা গোটেই বয় বস্তু পৰা ধৰি টুকেলা গোটেই নথি পত্ৰ চব লৈ গুচি গ'ল। গৰু ছাগলী পৰা ধৰি তাৰপিছত সেইটো হ'ল পৰিস্থিতি সেইটো হৈ গ'ল। এতিয়া দেখি আহিলোঁ নাজিৰাত, সেইখিনি বাৰু সেইফালে পৰা অকণমান যেনেকৈ হ'লেও জেগাবোৰ শুকাই গৈ আহিছে, নাজিৰা টাউনখনটো শুকাই গৈ আহিছে। আৰু এইফালেতো মানে হেৰি হৈ আহিলোঁ যে আমি জয়দৌল হৈ আহিলোঁ। জয়দৌল হৈ আহোঁতে মানে এইফালে দেখিছোঁ গোটেই ৰাস্তা পদূলি ছিঙি থৈছে, ছিঙি কৰি পানী গৈছে। আমি ইমান পানী বাইক নমাৰিছোঁ লাষ্ট। তাৰপিছত মানে এইফালে গোটেই আহি আছোঁ এইফালে একদম জেৰেঙা পথাৰ প্ৰতি কিনাই দি আহি দেখিছোঁ এই গোটেই একদম ইফালে একেবাৰে হেৰিলৈকে আৰু একদম জয়সাগৰ মানে গোটেই মানুহ চব মানে ৰাস্তাত চব ৰাস্তাত তাৰমানে কিছুমানৰ ঘৰ পানী সোমাই আছে, বহুত জেগা ওলোৱা নাই, পানী শুকোৱা নাই, বা কিছুমানৰ মানে ঘৰ ভিজি আছে। তাৰপিছত গৈছোঁ চব ৰাস্তাত মানে মানুহৰ তো মানে কেম্প বনাই আছে তো ৰাস্তাত। তো সেইবোৰ দেখি মানে মাথা বেয়া হৈ যাব। তাৰপিছত আহি পানি তিয়কৰ ওচৰত যোৰহাটৰ বোলে মোটামুটি আছে 30 কিলোমিটাৰমান আছে। তেনেকুৱাত মানে কেলা ঘপকৈ মোৰ বুঢ়ী মানুহ দুজনী দেখি মনটো মানে খুব বেয়া লাগি গ'ল। তেনেকৈ ৰাস্তাত আশ্ৰয় লৈ বহি আছে মানে, ৰাস্তাত আশ্ৰয় লৈ মানে বহি আছে। ছাইডত দুটা ৰাস্তা গাড়ী গৈ আছে, মাজতে সেই খালী নাথাকে জানো, সেই ওপৰকৈ হেৰি কৰি থাকে জানো ডিভাইডাৰ, সেইবোৰ মানে বহি আছে। আৰু সেইবোৰ গৰু মাৰিছে, ছাগলী মাৰিছে, তাৰমানে গৰু ছাগলীবোৰ দেখি বেয়া লাগি গৈছে। মৰা নহয়, জীয়া গৈ বান্ধি ৰাখিছে। ৰাস্তাটো দুইফালে ধৰি লওক, ইফালেও ৰাস্তা গাড়ী গৈছে, ইফালে মাজতে ডিভাইডাৰ আছে নহয়, এইবোৰ মানে ফুল চুল ৰুই আছে কিছুমানে। তেনেকুৱা জেগাত মানে মানুহে আশ্ৰয় লৈছে, গৰু বান্ধিছে, ছাগলী বান্ধিছে। তাৰপিছত এতিয়া মানে এনেকুৱা হৈছে সেইবিলাকত মানে অকল মানুহলৈ আহাৰ দিনৰ গৰু নিব লাগিব। এই নেপালী সুতি পালে গৰু চব লাগিব। কিন্তু এইডোখৰত মানে যিখিনি তিয়কত দেখিছোঁ মানে গৰুবোৰ কেলা সেই ৰাস্তা হেৰিয়ত মানে সেইটোত ডিভাইডাৰত বান্ধি ৰাখিছে। ডিভাইডাৰ মানে এইটো হেৰি হয়, ডিভাইডাৰ নহয়,
কিন্তু মাজতো খালী ক্ৰিয়াত মানে কিবা ফুল চুল গছ চছ নোৰোৱে যে জেগাটো সেই জেগাটো মানে সেই জেগাটো মানুহে আশ্ৰয় লৈ আছে তম্বুতে দি আছে চব ৰাস্তা কিনে কিনে কি পৰিস্থিতিটো মানে লেতেৰা হৈ গ'ল গোটেই লেতেৰা হৈ গ'ল নিজৰ ঘৰটোকে মানে এইটো মানে কোনো হেৰি নাইকিয়া হৈ গ'ল গোটেই চব উঠুৱাই লৈ উঠি গ'ল উঠুৱাই বেয়া কৰি পেলালে ভালকৈ পানীটো পোৱা নাই খাবলৈ দিয়া গাটো ধুবলৈ পানী নাই এনেকুৱা হৈছে টিপকল চিপকল চব গোটেইখিনিবোৰতো বেয়া কৰি পেলালে গোটেই পলসে বৰবাদ কৰি পেলালে ভিতৰত কাপোৰ কানি বিচনা পত্ৰ ফ্ৰিজ ফ্ৰিজ কৰিব চবটো গোটেই পলসে সোমাই গ'ল খেলি ক'ৰবাত পানী আনি ভাঙিও পেলাইছে লৈও গৈছে কিছুমান সেইবোৰ পৰিস্থিতি দেখি আহি আৰু কেনেকুৱা লাগিছে আৰু মই সেইবোৰ চাবলৈকে গৈছিলোঁ এতিয়া এটা ছাইড মানে মানুহবোৰ অকণমান হেৰি হৈছে অকণমান ভাললৈ আহিছে নাজিৰা এটা ছাইড মানে ধৰি লওক অকণমান চচুবাই ছাইডটো অকণমান হ'লেও ভাললৈ আহিছে যিমান যি হ'লেও তাত মানে কোনো বছৰ তেনেকুৱা পানী বোলে দেখি পোৱা নাই কাৰোবাৰ 90 বছৰ হৈ গৈছে পানী তেনেকৈ দেখি পোৱা নাই পোৱাই নাই মানে তাৰপিছতো মানে এক শ্ৰেণী মানুহ আছে মানে তাৰমানে তাৰ ইমান যদিও মানে ইমান তাৰ পানী সোমোৱাও নাই কমকৈ সোমাইছে সিহঁতবিলাকৰ মানে একদম সাহায্যৰ কাৰণে ইমান মানে আগবাঢ়ি আছে নহয় মানুহ দেখিলোঁ এনেকুৱা এক শ্ৰেণী মানুহ আছে তাত মানে পুৱাই পাই আছে নোপোৱাই নাই এনেকুৱা দেখিলোঁ মই পুৱাই পাই আছে এখন 5টা হ'লে 5টাই পাই আছে বাকী পোৱাই নাই এনেকুৱা হৈছে মানে তাৰ পিছত আমাৰ খাবলৈ ইমান হোৱা নাই যে য'ত বেছিকৈ হৈছে টোটেলি আমাৰ এইখিনি নালাগে বোলে সিহঁতৰ ঘৰতো কিন্তু ভিতৰত ইমানটো পানী হৈ গৈছে চোতালত একোকাল পানী চোতালখন দহ একো ভাল ৰাস্তাত পানী চলি আছে এনেকৈ এয়াতো চলি আছে কিন্তু যিটো মেইন ঘৰ সেইটো মানে ভিতৰত ইমানটো সিহঁতৰ বিচনা চিচনা কাপোৰ কানি বেয়া হ'ল সেইকাৰণে সিহঁতৰ ভাত পানীও খাইছোঁ তাৰপিছত বাকী সেইবোৰ ওচৰে পাঁজৰে হৈছে নহয় আকৌ 10 জেগাবোৰ ভালকৈ হৈ গৈছে পানী এটুকাই ভালকৈ হ'ব দিয়ক আজিলৈ আহিছোঁ ধন্যবাদ